বিশেষ ঘটনা ইয়াৰ দ্বাৰা বন বিভাগৰ অধীনস্থ অঞ্চল বা বন্য জীৱ জন্তু বিচৰণস্থলী ৰাইজক জনোৱা যায় যে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি বা অবৈধভাৱে বিদ্যুৎ সংযোগী বেৰা বা ফেন্সি ব্যৱহাৰ কৰি বন্যজীৱ অথবা মানুহৰ জীৱন বিপদসংকুল কৰাটো আইনমতে দণ্ডনীয়। যদি কোনো লোকে এনে অনৈতিক কাৰ্য সংঘটিত কৰে, বিদ্যুৎ পৰিষদৰ মতদেশ অনুসৰি বিদ্যুৎ সংযোগ সাময়িকভাৱে অথবা চিৰদিনৰ বাবে গোটেই অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব পাৰে। গতিকে সমৰাইজক বিএছই বৈদ্যুতিক উপমণ্ডলৰ তৰফৰ পৰা এনে অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। এটি বিশেষ ঘটনা ইয়াৰ দ্বাৰা বন বিভাগৰ অধীনস্থ অঞ্চল বা বন্য জীৱ জন্তু বিচৰণস্থলী ৰাইজক জনোৱা যায় যে অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি বা অবৈধভাৱে বিদ্যুৎ সংযোগী বেৰা বা ফেন্সি ব্যৱহাৰ কৰি বন্যজীৱ অথবা মানুহৰ জীৱন বিপদসংকুল কৰাটো আইনমতে দণ্ডনীয়। যদি কোনো লোকে এনে অনৈতিক কাৰ্য সংঘটিত কৰে, বিদ্যুৎ পৰিষদৰ মতদেশ অনুসৰি বিদ্যুৎ সংযোগ সাময়িকভাৱে অথবা চিৰদিনৰ বাবে গোটেই অঞ্চলত বিদ্যুৎ কৰ্তন কৰা হ'ব পাৰে। গতিকে সমৰাইজক বিএছই বৈদ্যুতিক উপমণ্ডলৰ তৰফৰ পৰা এনে অনৈতিক কাৰ্যৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।